হ'ব মোক ভাল লাগিছে, কষ্ট কৰিছে, আমি ৰাইজে কষ্ট কৰিছে, ময়ো কৰিছোঁ, কামত আহিছে। টান কামৰ পিছত এটা কিবা এটা ফলাফল পালে ভাল লাগে, গতিকে কষ্টৰ ফলাফল সদায় মিঠা, সেইটোৱে প্ৰমাণ পাইছোঁ আজি। কিমান ভোটৰ ব্যৱধানত আপুনি বিজয়ী? মই এতিয়ালৈকে টোটেলটো চোৱা নাই, মই 13 ৰাউণ্ডৰলৈকে প্ৰায় 17,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছিলোঁ। এতিয়া বেছি হ'ব, এতিয়া অলপ আগতে সুধিলোঁ, মই 74,000 মান পাইছোঁ টোটেল। আপোনাৰ পিছৰ পৰ্যায়ত আপোনাৰ যিটো কৰণীয় কাম কি হ'ব? মিটিঙত যাওঁতে ৰাইজৰ কাম কৰিম বুলি কথা দি আহিছোঁ, আৰু কামটো কৰিব লাগিব। মোৰ জেগা, মোৰ সমষ্টি, সেইবিলাক মই চব জেগা চিনি পাওঁ, আৰু সেইবোৰে কামেই কৰিম। আৰু ৰাইজৰ লগত আলোচনা কৰি পেলাই কোনটো আগতে কৰিব, কোনটো পিছত কৰিব লাগে, সেইটো চালি জাৰি চাম, আৰু এনেকৈ আগবাঢ়িম। এই মুহূৰ্তত আপুনি সমষ্টিবাসীক কি জনাব? এই মুহূৰ্তত মই ৰাইজক ধন্যবাদ দিছোঁ, মোৰ কাৰণে বহুত কষ্ট কৰি মোক সঁহাৰি দিয়াৰ বাবে। আৰু যিসকল বন্ধু বান্ধৱে মোক সহায় কৰিলে, তেওঁলোকলৈ মই আন্তৰিক শলাগ আগবঢ়াইছোঁ। হয়তো ইলেকশ্যনৰ কেম্পেইনত মই আটাইবোৰ জেগাত যাব পৰা নাছিলোঁ, তেওঁলোককো ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকে মোক ভোট দিছে। গতিকে আটাইলৈকে মোৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ।